গাইস এফালে উলিয়াই ললো ধুনীয়াকৈ পিঁয়াজ কাটি ললো আৰু নেমু তো এফালে নিমখ লৈ লৈছোঁ এফালে পোৱালি কেনেকুৱা লাগিব আজি আৰু এফালে হেপী তো দেখিছে আৰু এতিয়া খোৱা প্লেনিং বনিব আমি তিনিটাই আৰু তো মাৰ কাৰণে हेलो नमस्कार वेलकम टू माय चैनल तो आज ब्लॉग तो माने खतरा हम तो बोला तुम्हारे चाई थका और बेसि इंट्रो सिंट्रो दी नाथो और माने गई तो डायरेक्ट ब्लॉग तो स्टार्ट करिसु तो चाई थका और आज हम माने एकू मटर ब्लॉग ना आज माने खतरा ब्लॉग हम तो ये मांस आछे तो ये माने पूरा माने एडाल देखिसे न हयकाडाल तो यात माने एटो पूरा जुईत माने पूरा हम और पुरीम केनेके तुम्हालोকক देखाम और आज माने ब्लॉग दिया ना तो हेकने आज घरते ब्लॉग एटा बनाई दूँ बोलो तो मांस आছিলে तो माये आनि थैছিলে तो धुनियाके बनाम तो तुम्हालोके चाई थाका गाइस एफाले निमख अलप दी दिबा तुम्हालोके তাৰপিছত এফালে পাটনা আহি গ'ল দেৰিকৈ দেখাম প্ৰথমতে এতিয়া ধুনীয়াকৈ এইখিনি মই মানে ইয়াত খৰিকা দিব লাগিব তাৰপিছত তোমালোকক ধুনীয়াকৈ দেখাইছোঁ তো যেন কেমেৰা ধৰা মানুহ নাই তো সেইকাৰণে কৰি লওঁ তাৰপিছত একেবাৰে দেখাইছোঁ গাইছ তো তোমালোকে চাই থাকা এইফালে গাইছ তো খৰিকা দিয়া হৈ গ'ল এইফালে আমাৰ পোৱালি আহি গ'ল তো আজি এতিয়া তোমালোকে মানে নিমখ আৰু তেলটো দি ল'বা দি সানি মেলি ধুনীয়াকৈ খৰিকা দি তো জুইত দি দিবা তো তাৰপিছত খাবলৈ মানে জুইত মানে অলপ ভাপত দিব লাগে কিন্তু অলপ আমি জুইত দি লৈছোঁ তো তেতিয়া মানে অলপ শুকাই যাব ন হয় নাই তাৰপিছত দেখিছা গাইছ তো এনেকৈ কোনে কোনে বনাই খাবাচোন দেখিছা ন গাইছ এনেকৈ আমি মানে ভাপত দি দিছোঁ আৰু এতিয়া ধুনীয়াকৈ হৈ আছে আৰু তো তোমালোকে এনেকৈ কৰি খাব পাবা আৰু এতিয়া ব্ৰইলাৰ মানে একেবাৰে সস্তা হৈ আছে তোমালোকৰ ফালে বাঢ়িছে নে কমিছে কমেণ্ট এটা কৰিবাচোন আমাৰ ফালে মানে কেজি 100 টকা গোটা তো দেখিছা গাইছ তো ধুনীয়াকৈ একেবাৰে বনি লওক তাৰপিছত তোমালোকক দেখাইছোঁ গাইছ তো গাইছ এইফালে হৈ গৈছে আৰু তো আজি ভিডিঅ'টো মানে অলপ বিউটি কৰ্মীৰ ৰূপত বনাই দিছোঁ আৰু তো আগতে মই এনেকুৱা ব্লগ বনোৱা নাই তো সদায় বাইক চাইক দেখুৱাই থকা হয় আৰু গাইছ তো এইফালে চোৱা তোমালোকে তো ধুনীয়াকৈ মানে ভাপত দি দিছোঁ আৰু যাতে জুই নালাগক সেইকাৰণে পূৰা দাঙি দিছোঁ এইফালে পানীটো দি এইফালে তো দেখিছে আৰু তো যদি জুই লাগি যায় তেতিয়া মানে এনেকুৱা দিছে এইখিনি পূৰা মানে কলা হৈ গ'ল জ্বলি গ'ল তো সেইটো কাৰণে তো আগতে মই এইটো এনেকুৱা ব্লগ বনোৱা নাই তো প্ৰথম ব্লগ বনাইছোঁ তো এইটো এনেকুৱা ওপৰত তো হয় নাই তো সদায় বাইক চাইক দেখাই থাকোঁ তো সেইটো কাৰণে অলপ ভাবিলোঁ এনেকুৱাই অলপ এটা ব্লগ বনাম বোলো ঘৰতকৈ আৰু ভিডিঅ'টো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা আৰু তেতিয়াহে আৰু বেল আইকনটো অল কৰি দিবা তেতিয়া নটিফিকেশ্যনবোৰ পাই থাকিবা আৰু সোনকালে যাতে 1K কৰি দিয়া তো তাৰে তোমালোকক তো তেতিয়াহে ধুনীয়াকৈ ব্লগ বনাম আৰু দুটা ৰাইডত যাম আৰু গাইছ তো তাকে আৰু তো চাই থাকা এনেকৈ তাৰপিছত তোমালোকক দেখাম তোমালোকে ধুনীয়াকৈ চাই যোৱা গাইছ তো তাৰপিছত একেবাৰে ধুনীয়াকৈ উলিয়াই লওঁ আৰু এইটো ভালকৈ বনাই লওঁ তাৰপিছত লগ পাই আছোঁ গাইছ দেই গাইছ এফালে উলিয়াই ল'লোঁ ধুনীয়াকৈ পিঁয়াজ কাটি ল'লোঁ আৰু নেমু তো এইফালে নিমখ লৈ লৈছোঁ এইফালে পোৱালি কেনেকুৱা লাগিব আজি আৰু এইফালে হেপী তো দেখিছে আৰু এতিয়া খোৱা প্লেনিং বনিব আমি তিনিটাই আৰু তো মাৰ কাৰণে ৰখিছিলোঁ মা মানে অলপ দেৰি হৈ গ'ল মা মানে মিটিং এখনলৈ গৈছিলে পাপাও নাই তো ঘৰতে বনাই খাইছোঁ তো এইটো আমি পথাৰতো খাব পাওঁ কিন্তু পথাৰত খালে এটা কথা হৈ যাব কি জানে গাইছ তো আমি বেয়া বস্তু খাইছোঁ বুলি উলিয়াই দিব তো আমাৰ গাঁৱৰ মানুহখিনি এনেও আমাৰ মানে বহুত হিংসা কৰে হয় নাই কিবা ক'বা নেকি আৰু এনেই বদনাম উলিয়াব কেলে লাগে তো গাইছ দেখিলে আৰু তো এতিয়া খাই লওঁ ধুনীয়াকৈ তো টেষ্টিটো এবাৰ কৈ দে খাই মেলি কেনেকুৱা আছে মজা তো তোমালোকে খোৱা নাই যদি তোমালোকে এবাৰ খাই ল'বা গাইছ তো মজা লাগে তো তাৰপিছত তোমালোকক ধুনীয়াকৈ চাইকেল এখন মডিফাই কৰিছিলোঁ আজি তো তোমালোকক দেখাম তো চাই থকা গাইছ হয় নাই মোৰ চাইকেল হয় বাৰু পূৰা হুইল কভাৰ লগাই দিছোঁ তো চাই থকা আমি খাই লওঁ গাইছ তো গাইছ খাই আহি গ'লোঁ আৰু এইফালে চাইকেলখন চাওক পূৰা হুইল কভাৰ লগাই দিলোঁ কাৰ্টন কাটি মেলি আজি আৰু এইফালে অনাৰ তো একবাৰ চলাই দেখাই দিয়া আৰু কেনেকুৱা লাগিছে দূৰৰ পৰা মজা লাগিছে নাই সেইটো কমেণ্ট কৰিবা চাইকেলখন তো হুইল কভাৰটো নিজে কাৰ্টন কাটি মেলি লগাই দিছোঁ গাইছ তো ওচৰলৈ লাইন হেই কি কৰিছ তাই চলাবি নি নচলাও তো এইফালে চেক কৰা চাইকেলখন পূৰা চালিয়া মানে মাফিয়া লাগিছে ন আৰু ইয়াত লিখি দিম মানে পূৰা ইয়াত জয়া এখন লিখি দিম নহ'লে মাফিয়া বুলি লিখি দিম গাইছ পূৰা চালিয়া লাগিছে
তো এতিয়া চাইকেলখনৰ চিনেমেটিক এটা লৈ লোৱা গাইছ তো তাৰপিছত লগ পাই আছোঁ গাইছ ধুনীয়াকৈ তো কণ্টিনিউ গাইছ Don't forget about me and all the things I could give to you, baby. But I guess you can't see making new memories with me. Oh, yeah, I'll be okay. তো গাইছ মানে চিনেমেটিক লওঁতে বহুত কষ্ট হৈ গ'ল মানে ষ্টেণ্ড ফিষ্টেণ্ড নাই তোমালোকে দেখিছাই তো এইফালে অনাৰজনক পূৰা ইয়াত ধৰি ল'ব দিলোঁ আৰু চিনেমেটিকটো কেনেকুৱা লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু দেওবাৰ আহি আছে গাইছ তো চাইকেল ৰাইড তো 5টা বজাত আমি গৈ আছোঁ ক'ত যাম বগীবিলটো সিফা হৈ দিম মানে হয় নাই মানে দলংখন পাৰ হৈ দিম আৰু তো এই ইমান দূৰ নাপাংগে আৰু তো অলপ দূৰ যাম আৰু এইফালে পেং মাষ্টাৰ আহি আছে আমাৰ ৰাম আহি আছে তো লগৰ কেইটামান 6টামান যাম চাগে আৰু এখন পূৰা মডিফাইড কৰি ল'লোঁ তো উৎপাতটো দিব লাগিব বগীবিলত হয় নাই তো তোমালোকে যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিবা তেতিয়াহে গম পাবা তো দেওবাৰে গাইছ তো একেবাৰে দেওবাৰে লগ পাই আছোঁ তোমালোকক তো দেওবাৰে আপলোড নিদিওঁ ব্লগটো 5টা বজাত তো 5টা বজাত আমি যাম তাৰ নেক্সট দিনাখন সোমবাৰে ব্লগটো আপলোড দিম আৰু চাইকেলখন চোৱা তো আৰু মটাৰ চাইকেল কেইখনমান যাব ৰেঞ্জাৰ এখনেই যাব চাগে আৰু কেইখনমান যাব চাগে ল'ৰা কেইটামান ওলাব তো তাৰপিছত লগ পাইছোঁ গাইছ আৰু আজি ব্লগটো কেনেকুৱা লাগিছে তোমালোকে ক'বা